এটা কলহত আমি মাটিখিনি সংগ্ৰহ কৰিছিলোঁ আৰু অৱশিষ্ট মাটিখিনি আমি পঞ্চায়ততে ধুনীয়াকৈ ৰাখি থৈছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে ভৱিষ্যতে সেই পঞ্চায়তটোত যেতিয়া কিবা ভাল কাম হ'ব, নামঘৰ হওক, স্কুল হওক, হস্পিটাল হওক, আমি সেই পঞ্চায়তত সেই মাটিখিনি ব্যৱহাৰ কৰিম। আজি আমি বিদিয়া জাজিকণা উন্নয়ন খণ্ডত উপস্থিত আছোঁ। আমাৰ এই উন্নয়ন খণ্ডৰ অধীনত যিমান কেইটা পঞ্চায়ত আছিলে, এই গোটেইকেইটা পঞ্চায়তত আমি সংগ্ৰহ কৰা কলহখিনি আজি আমি ব্লকলৈকে লৈ আহিছিলোঁ। কলহবিলাক সংগ্ৰহ কৰি এটা এটা কলহ আমি গুৱাহাটীত ৰাখি থ'ম আৰু এটা কলহ আমাৰ যুৱক দুগৰাকীয়ে কলৈকে লৈ যাব, বিদিয়া আৰু কমলপুৰৰ এজন এজন যুৱকে নতুন দিল্লীলৈ লৈ যাব ২৭ তাৰিখে ৰাতিপুৱা। নতুন দিল্লীত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে ভাৰত চাইনা যুদ্ধ হওক, ভাৰত পাকিস্তান যুদ্ধ হওক, কাৰ্গিলৰ যুদ্ধ হওক, এই যুদ্ধত যিবিলাক সেনানীয়ে মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ নামত এখন সুন্দৰ আমি অমৃত উদ্যান নিৰ্মাণ কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু সেই অমৃত উদ্যানখন নিৰ্মাণ কৰোঁতে দেশৰ বিভিন্ন ব্লকৰ পৰা যোৱা ৭৫০০, যেনেকৈ কমলপুৰৰ থাকিব, বিদিয়াৰ থাকিব, বেজেৰাৰ থাকিব, ৰঙিয়াৰ থাকিব, এই ধৰণে ৭৫০০ কলহত লৈ যোৱা মাটিৰে আমি অমৃত উদ্যানখন নিৰ্মাণৰ কাম হাতত ল'ম। অসমত যি আমাৰ একোটা কলহ থাকি যাব, সেই কলহবিলাক আমি ভৱিষ্যতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমি গহপুৰলৈকে লৈ যাম। এই বছৰ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৪২ৰ এগৰাকী শ্বহীদ কনকলতা বৰুৱা আজিৰ পৰা ১০০ বছৰ আগতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ স্মৃতিত আমাৰ ৰাজ্য চৰকাৰে গহপুৰত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব আৰু আপোনালোকৰ পৰা লোৱা মাটি দ্বিতীয়টো কলহ আমি গহপুৰত প্ৰতিষ্ঠা কৰিম আৰু সেই মাটি দিয়ে আমি গহপুৰত এখন বিশ্ববিদ্যালয় স্থাপনৰ আমি কাম হাতত ল'ম। অৰ্থাৎ আজি অসমৰ প্ৰায় ৮০ লাখ পৰিয়ালৰ মাটি হয় নতুন দিল্লীলৈকে যাব, নহ'লে এই মাটি আমাৰ গহপুৰলৈকে যাব, য'ত আমি দুটা ডাঙৰ প্ৰতীক চিহ্ন, গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় আৰু নতুন দিল্লীত আমি অমৃত উদ্যান নিৰ্মাণত এই মাটি আমি ব্যৱহাৰ কৰিম।